হেল্ল' ষ্টুডেণ্টছ, ক্লাছ 12ৰ অসমীয়া পাঠ্যপুথিৰ মোৰ মাতৃমুখ দৰ্শনৰ সকলো প্ৰশ্নোত্তৰ এইটো ভিডিঅ'ত দিয়া আছে। ভিডিঅ'টো স্কিপ নকৰি ভালদৰে চাই যাওক। 1 নম্বৰ প্ৰশ্ন, মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক পাঠটো ক'ৰ পৰা সংগ্ৰহ কৰা হৈছে? উত্তৰ, মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক পাঠটো ডক্টৰ নগেন শইকীয়াৰ দ্বাৰা সম্পাদিত বেজবৰুৱাৰ ৰচনাৱলী প্ৰথম খণ্ডৰ পৰা সংগ্ৰহ কৰা হৈছে। 2 নম্বৰ প্ৰশ্ন, সম্বলপুৰ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? উত্তৰ, সম্বলপুৰ ভাৰতৰ উৰিষ্য ৰাজ্যত অৱস্থিত। 3 নম্বৰ প্ৰশ্ন, বেজবৰুৱাই মাতৃমুখ দৰ্শনৰ বাবে ক'ৰ পৰা ক'লৈ গৈছিল? উত্তৰ, বেজবৰুৱাই মাতৃমুখ দৰ্শনৰ বাবে উৰিষ্য সম্বলপুৰৰ পৰা অসমলৈ যাত্ৰা কৰিছিল। 4 নম্বৰ প্ৰশ্ন, 1930 চনত 19 ছেপ্টেম্বৰত সম্বলপুৰৰ পৰা অসমলৈ যাত্ৰা কৰোঁতে বেজবৰুৱাৰ সংগী কোন আছিল? উত্তৰ, 1930 চনত 19 ছেপ্টেম্বৰত সম্বলপুৰৰ পৰা অসমলৈ যাত্ৰা কৰোঁতে বেজবৰুৱাৰ সংগী আছিল তেওঁৰ সহধৰ্মিনী প্ৰজ্ঞা সুন্দৰী আৰু সৰোজনী কন্যা আছিল। 5 নম্বৰ প্ৰশ্ন, লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচিত এখন ধেমেলীয়া নাটকৰ নাম লিখা। উত্তৰ, লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচিত এখন ধেমেলীয়া নাটকৰ নাম হ'ল লিটিকাই। 6 নম্বৰ প্ৰশ্ন, লক্ষ্মীনাথ বেজবৰুৱাৰ শ্ৰীকৃষ্ণ কথা কি বিষয়ক গ্ৰন্থ? উত্তৰ, লক্ষ্মীনাথ বেজবৰুৱাৰ শ্ৰীকৃষ্ণ কথা এটি মূল্যৱান তত্ত্বমূলক গ্ৰন্থ হিচাপে পৰিচিত। 7 নম্বৰ প্ৰশ্ন, কমেডি অফ ইৰৰ্ছৰ অসমীয়া ভাঙনি ভ্ৰমৰংগ কোন চনত প্ৰকাশ পাইছিল? উত্তৰ, শ্বেক্সপিয়েৰৰ কমেডি অফ ইৰৰ্ছৰ অসমীয়া অনুবাদ ভ্ৰমৰংগ 1888 চনত প্ৰকাশিত হৈছিল। 8 নম্বৰ প্ৰশ্ন, লক্ষ্মীনাথ বেজবৰুৱাই কলিকতাৰ কোনখন উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ পৰা BA ডিগ্ৰী লাভ কৰে? উত্তৰ, লক্ষ্মীনাথ বেজবৰুৱাই কলিকতাৰ জেনেৰেল এছেম্বলি ইনষ্টিটিউচনৰ পৰা BA ডিগ্ৰী অৰ্জন কৰে। 9 নম্বৰ প্ৰশ্ন, অ-ভা-ও-শাৰ সভা মানে কি? উত্তৰ, অসমীয়া ভাষা উন্নতি সাধিনী সভা। 10 নম্বৰ প্ৰশ্ন, মোৰ মাতৃমুখ দৰ্শন কোন শ্ৰেণীৰ ৰচনা? উত্তৰ, মোৰ মাতৃমুখ দৰ্শন এখন আত্মজীৱনীমূলক তথা ভ্ৰমণ কাহিনীমূলক শ্ৰেণীৰ ৰচনা। 11 নম্বৰ প্ৰশ্ন, লক্ষ্মীনাথ বেজবৰুৱাৰ কেতিয়া মৃত্যু হৈছিল? উত্তৰ, লক্ষ্মীনাথ বেজবৰুৱাৰ 1938 চনত মৃত্যু হৈছিল। 12 নম্বৰ প্ৰশ্ন, বৃষভ কি? উত্তৰ, বৃষভ হৈছে শিৱৰ বাহন ষাঁড় গৰু। 13 নম্বৰ প্ৰশ্ন, নন্দী-ভিঙ্গী কোন? উত্তৰ, নন্দী-ভিঙ্গী হৈছে শিৱৰ শিষ্য। 14 নম্বৰ প্ৰশ্ন, লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা পুথিখনৰ নাম কি? উত্তৰ, লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা পুথিখনৰ নাম হ'ল কদমকলি। চমু প্ৰশ্ন, মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক পাঠটিৰ নামাকৰণৰ তাৎপৰ্য ব্যাখ্যা কৰা। উত্তৰ, কৰ্মসূত্ৰে উৰিষ্যাৰ সম্বলপুৰত থাকিবলৈ যোৱা সাহিত্যৰথী বেজবৰুৱাই কৰ্মব্যৱস্থাৰ বাবে দীৰ্ঘদিন ধৰি মাতৃভূমি অসমৰ পৰা আঁতৰি থাকিবলগীয়া হৈছিল। প্ৰায় 1.5 বছৰৰ পিছত মাতৃভূমি অসমলৈ অহাৰ কথাটো তেওঁ মাতৃৰ মুখ দৰ্শনৰ লগত ৰিজাইছে। সেয়েহে পাঠটোৰ নাম ৰখা হৈছে মোৰ মাতৃমুখ দৰ্শন। 2 নম্বৰ প্ৰশ্ন, মোৰ মাতৃমুখ দৰ্শন শীৰ্ষটিত মাতৃ শব্দৰে কি বুজোৱা হৈছে? কিমান বছৰ পিছত লেখকৰ মাতৃমুখ দৰ্শন হৈছিল? উত্তৰ, মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক পাঠটিত মাতৃ শব্দৰে লেখকে নিজৰ মাতৃভূমি অসমক বুজাইছে। প্ৰায় 1.5 বছৰ পাছত 1930 চনত 19 ছেপ্টেম্বৰত সম্বলপুৰৰ পৰা যাত্ৰা আৰম্ভ কৰি তেওঁ 22 ছেপ্টেম্বৰত অসমলৈ আগমন কৰে, যাক তেওঁ নিজৰ মাতৃমুখ দৰ্শন বুলি অভিহিত কৰিছে। 3 নম্বৰ প্ৰশ্ন, লক্ষ্মীনাথ বেজবৰুৱাক কটন কলেজৰ ছাত্ৰসকলে কিদৰে অভিনন্দন জনাইছিল? উত্তৰ, গুৱাহাটীত অহাৰ পিছত কটন কলেজৰ ছাত্ৰসকলে গধূলি সভা পাতি বেজবৰুৱাক নিমন্ত্ৰণ কৰিছিল আৰু সভাত তেওঁলোকৰ একোজনে শোলাকৈ ইংৰাজী আৰু অসমীয়া ভাষাত ভাষণ দিছিল। কোনোৱে সুললিত কণ্ঠেৰে গীত গাইছিল আৰু কোনোৱে ব্যাসৰ ওজাপালি গাই লেখকক আহ্লাদিত কৰিছিল। এনেদৰে ছাত্ৰসকলে লেখকক অভিনন্দন জনাইছিল। 4 নম্বৰ প্ৰশ্ন, মোৰ মাতৃমুখ দৰ্শনৰ লেখকে উল্লেখ কৰা মাঝি আৰু জ্ঞান কোন আছিল? উত্তৰ, মোৰ মাতৃমুখ দৰ্শনৰ লেখকে উল্লেখ কৰা মাঝি আছিল সুকবি সুবিখ্যাত চাহ খেতিয়ক সদাগৰ শ্ৰীযুত চন্দ্ৰকুমাৰ আগৰৱালা আৰু জ্ঞান আছিল আৰ্ল কলেজৰ প্ৰসিদ্ধ প্ৰিন্সিপাল মিষ্টাৰ জে বৰুৱা বেৰিষ্টাৰ এট ল। 5 নম্বৰ প্ৰশ্ন, লক্ষ্মীনাথ বেজবৰুৱাৰ গুৱাহাটীক ভাল লগাৰ 3টা কাৰণ উল্লেখ কৰা। উত্তৰ, লক্ষ্মীনাথ বেজবৰুৱাৰ গুৱাহাটীক ভাল লগা 3টা কাৰণ হ'ল: ক নম্বৰ, প্ৰাকৃতিক সৌন্দৰ্য, ব্ৰহ্মপুত্ৰৰ মাজৰ উমানন্দ কামাখ্যা অস্ত্ৰক্ৰান্ত আদি অলেখ অতুলনীয় প্ৰাকৃতিক সৌন্দৰ্যৰে
গুৱাহাটী ভৰপূৰ এইসমূহে লেখকক আনন্দ দিছিল। খ নম্বৰ ঐতিহাসিক উৎকৰ্ষ। গুৱাহাটী বিভিন্ন ঐতিহাসিক স্থানেৰে ভৰপূৰ। তীৰ্থযাত্ৰীৰ তীৰ্থস্পৃহা পলুৱাব পাৰে এই ঐতিহাসিক স্থানসমূহৰ বাবেও গুৱাহাটীক লেখকে বৰ ভাল পায়। ঘ নম্বৰ প্ৰাচীন জ্ঞান গৌৰৱৰ গৰিমা। গুৱাহাটীত থকা বহু প্ৰাচীন স্থানে প্ৰত্নতাত্ত্বিক প্ৰাচীন জ্ঞানৰ দুৱাৰ মুকলি কৰি মনত বিজয় জগাই দিব পাৰে। এইবোৰৰ বাবে গুৱাহাটী লেখকৰ বৰ আদৰৰ। 6 নম্বৰ প্ৰশ্ন মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক প্ৰবন্ধটি কি উদ্দেশ্য পাঠ হিচাপে নিৰ্বাচন কৰা হৈছে? উত্তৰ সাহিত্যাৰ্থী লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচনাসমূহ অসমৰ জাতীয় সম্পদৰূপে বিবেচিত। তেওঁৰ আত্মজীৱনী মোৰ জীৱন সোঁৱৰণত নিজৰ জীৱনৰ কথা প্ৰকাশ কৰাৰ লগতে তেওঁ আলোচনীসমূহত আত্মজীৱনীমূলক প্ৰবন্ধ আৰু ভ্ৰমণ কাহিনীও লিখিছিল। বেজবৰুৱাৰ সাহিত্যত থকা সৌন্দৰ্যবোধ, চিন্তনশীলতা আৰু সুন্দৰ কথনশৈলী পাঠকক আকৰ্ষণ কৰে। সেই সাহিত্যক মাধুৰ্যৰ আস্বাদ দিয়াৰ উদ্দেশ্য তেওঁৰ প্ৰবন্ধ মোৰ মাতৃমুখ দৰ্শন পাঠ হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে। 7 নম্বৰ প্ৰশ্ন লক্ষ্মীনাথ বেজবৰুৱাক কিয় অসমীয়া চুটিগল্পৰ জনক বুলি কোৱা হয়? উত্তৰ লক্ষ্মীনাথ বেজবৰুৱাৰ নেতৃত্বত জোনাকী আলোচনীৰ জৰিয়তে অসমীয়া সাহিত্যত ৰমন্যাসৰ ধাৰা বৈ আহে। জোনাকীৰ পাতত তেওঁৰ দ্বাৰা ৰচিত চুটিগল্পবোৰে অসমীয়া চুটিগল্প সাহিত্যৰ শুভাৰম্ভ ঘটায় আৰু তাৰ বিকাশৰ পথ প্ৰশস্ত কৰে। এই মহত্বপূৰ্ণ অৱদানৰ বাবে বেজবৰুৱাক যথাযথভাৱে অসমীয়া চুটিগল্পৰ জনক বুলি স্বীকৃতি দিয়া হয়। 8 নম্বৰ প্ৰশ্ন লক্ষ্মীনাথ বেজবৰুৱাই সভাপতিত্ব কৰা অসম সাহিত্য সভাৰ অধিৱেশনখন ক'ত আৰু কেতিয়া অনুষ্ঠিত হৈছিল? উত্তৰ 1924 চনত গুৱাহাটীত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনত লক্ষ্মীনাথ বেজবৰুৱাই সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। 9 নম্বৰ প্ৰশ্ন লক্ষ্মীনাথ বেজবৰুৱাক কিয় সাহিত্যৰথী বোলা হয়? উত্তৰ লক্ষ্মীনাথ বেজবৰুৱা অসমীয়া সাহিত্যৰ ইতিহাসত এজন পুৰোধা ব্যক্তি হিচাপে পৰিচিত। সাহিত্যৰ প্ৰতি নিস্তেজ হোৱাৰ সময়ত তেওঁ কাণ্ডাৰী ৰূপে আগবাঢ়ি কবিতা, নাটক, উপন্যাস, চুটিগল্প, প্ৰবন্ধ, হাস্যব্যংগ, জীৱনী, আত্মজীৱনী আৰু তত্ত্বমূলক গ্ৰন্থ আদি নানা শাখাত অসাধাৰণ অৱদান আগবঢ়াই অসমীয়া সাহিত্যৰ ভঁৰাল সমৃদ্ধি কৰে। তেওঁৰ প্ৰতিটো ৰচনাত থকা নিমজ শৈলী আৰু সাহিত্যক সৌন্দৰ্যই তেওঁক এক বিশেষ স্থানত অধিষ্ঠিত কৰিছে। সাহিত্যৰ প্ৰায় প্ৰতিটো দিশত দিয়া এনে মূল্যৱান অৱদানৰ বাবে তেওঁক সাহিত্যৰথী উপাধিৰে সন্মানিত কৰা হয়। 10 নম্বৰ প্ৰশ্ন জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলিলে কাক কাক বুজোৱা হয়? উত্তৰ জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি উল্লেখ কৰিলে সাধাৰণতে লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামীক বুজোৱা হয়। 11 নম্বৰ প্ৰশ্ন বেজবৰুৱাক কিয় ৰসৰাজ আখ্যা দিয়া হয়? উত্তৰ সাহিত্যৰ প্ৰতিটো ৰূপকৰ্ম যেনে গল্প, কবিতা, উপন্যাস, নাটক, আত্মজীৱনী আদি উপৰিও লক্ষ্মীনাথ বেজবৰুৱাই বিশেষভাৱে হাস্যব্যংগ ৰচনাৰ জৰিয়তে অসমীয়া সাহিত্যত অধিক সমৃদ্ধ কৰিছিল। তেওঁৰ দ্বাৰা ৰচিত উল্লেখযোগ্য হাস্যব্যংগ ৰচনাসমূহ হ'ল কৃপাবৰ বৰুৱাৰ কাকতটোপোলা, কৃপাবৰ বৰুৱাৰ উভতনি, বৰবৰুৱাৰ বোলনি, বৰবৰুৱাৰ ভাৱৰ বুৰবুৰণি আদি। এই ৰচনাসমূহে অসমীয়া পাঠকক বিমল হাস্যৰসৰ স্বাদ দিয়াৰ লগতে পেটৰ নাড়ী ঢাল ঢাল কৰিছিল। এইবোৰ ৰচনাৰ মূল উপজীৱিকা আছিল বেজবৰুৱাৰ নিমজ গদ্যশৈলী আৰু অতুলনীয় উপস্থাপন কৌশল। তেওঁৰ হাস্যব্যংগ ৰচনা কেৱল ৰসৰ সংস্থান নহয়, অসমীয়া সমাজৰ বিভিন্ন ভুল ত্ৰুটিৰ শুধৰণি কৰাৰ এক শক্তিশালী মাধ্যম। তীক্ষ্ণ কটাক্ষ আদি ব্যংগৰ জৰিয়তে তেওঁ সমাজক জগাই তুলিবলৈ সচেষ্ট হৈছিল। সাহিত্যত প্ৰকাশ পোৱা এই ধৰণৰ হাস্যব্যংগৰ বৈশিষ্ট্যৰ বাবে বেজবৰুৱাক যথাযথভাৱে ৰসৰাজ উপাধিৰে সন্মানিত কৰা হয়। 12 নম্বৰ প্ৰশ্ন মোৰ মাতৃমুখ দৰ্শন শীৰ্ষটিত মাতৃ শব্দৰে কি বুজাইছে? কিমান বছৰ পিছত লেখকৰ মাতৃমুখ দৰ্শন হৈছিল? উত্তৰ মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক পাঠত মাতৃ শব্দটোৱে লেখকৰ মাতৃভূমি অসমক বুজাইছে। লেখকে সুদীৰ্ঘ প্ৰায় ১.৫ বছৰৰ পিছত নিজৰ জন্মভূমি অসমলৈ উভতি আহি মাতৃৰ মুখ দৰ্শন কৰাৰ অনুভূতি প্ৰকাশ কৰিছে। এই মাতৃমুখ হৈছে মাতৃভূমি অসমৰ মুখ, যাক তেওঁ বহুদিন ধৰি দেখা নাছিল। 13 নম্বৰ প্ৰশ্ন
লিখকে ট্ৰেইন যাত্ৰাৰ সময়ত কালৈ কিয় টেলিগ্ৰাম কৰিছিল? উত্তৰ, জংচুগুৰাৰ পৰা কলিকতা অভিমুখে যাত্ৰা কৰাৰ সময়ত লেখক আৰু তেওঁৰ সংগীসকল ৰাতিপুৱা খাদ্যৰ অভাৱত ভোকাতুৰ হৈ পৰিছিল। প্ৰথম ট্ৰেইনখন ধৰা নোহোৱাৰ বাবে তেওঁলোকে দেৰিকৈ যাত্ৰা আৰম্ভ কৰে আৰু পেছেঞ্জাৰ ট্ৰেইনত উঠিবলগীয়া হয়, য'ত আহাৰৰ কোনো ব্যৱস্থা নাছিল। তেতিয়া লেখকে গাৰ্ডৰ সহায়ত খড়গপুৰ আৰু চক্ৰধৰপুৰ ৰিফ্ৰেছমেণ্ট ৰুমৰ মেনেজাৰক টেলিগ্ৰাম পঠিয়াই আহাৰৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ কৰে, কিন্তু সেয়া ফলপ্ৰসূ নহ'ল। অৱশেষত ষ্টেচনত বিক্ৰী হোৱা চিংৰা আৰু কচুৰি খাই তেওঁলোকে ভোক নিবাৰণ কৰিছিল। 14 নম্বৰ, ব্যাখ্যা কৰা। কালৰ পীড়নত আজিৰ অসম জীৰ্ণ শীৰ্ণ দীৰ্ণ। উত্তৰ, কালৰ পীড়নত আজিৰ অসম জীৰ্ণ শীৰ্ণ দীৰ্ণ। এই হৃদয় বিদাৰক বাক্যখিনি অসমৰ বিশিষ্ট সাহিত্যিক ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ দ্বাৰা ৰচিত মোৰ মাতৃমুখ দৰ্শন নামৰ প্ৰবন্ধৰ পৰা তুলি লোৱা হৈছে। এই গদ্যভাষী লেখকে নিজৰ জন্মভূমি অসমলৈ ১.৫ বছৰ পাছত ঘূৰি আহি তেওঁৰ দৃষ্টিত অসমত হোৱা সামাজিক, সাংস্কৃতিক আৰু নৈতিক অৱক্ষয় বৰ্ণনা কৰিছে। 15 নম্বৰ প্ৰশ্ন, লিখকে ডিব্ৰুগড়ত কেনেদৰে বৰষুণৰ সমস্যাৰ সন্মুখীন হৈছিল? উত্তৰ, লিখকে 24 তাৰিখে পুৱা প্ৰায় ৯ মান বজাত ডিব্ৰুগড় পাইছিল। সেই দিনাৰ পৰা অবিৰত বৰষুণ আৰম্ভ হয় আৰু লেখকৰ ভাষাত এই বৰষুণক চেলেং-পেটেং ধৰণৰ আছিল, যি গাত পৰিলে সৰি যোৱাৰ দৰে অনুভূতি দিছিল। এই লেল-পেল বৰষুণ প্ৰায় 15 দিন ধৰি চলি আছিল। বৰষুণৰ দৌৰাত্মক কোনেও ব্যক্তি আনন্দিত মনেৰে বাহিৰলৈ ওলাব ফুৰিব পৰা নাছিল। ফলস্বৰূপে লেখক ৰাজনৈতিক বন্দীৰ দৰে নিজৰ জী-জুৱাইৰ ঘৰতে আবদ্ধ হৈ থাকিবলৈ বাধ্য হৈছিল। তেওঁ বন্ধুৰ ঘৰলৈ যোৱা, চিকাৰলৈ যোৱা, সভা সমিতিত যোগদান কৰাৰ দৰে নানা কাৰ্যসূচী পৰিকল্পনা কৰিছিল, কিন্তু প্ৰতিটো পুৱা বৰষুণে যেন তেওঁক সেই পথৰ পৰা নিষেধাজ্ঞা আৰোপ কৰিছিল। এইদৰে বৰষুণেই লেখকৰ সকলো আশা-আকাংক্ষা আৰু প্ৰব্ৰজনক ইচ্ছাক বাধা প্ৰদান কৰিছিল। দীঘল প্ৰশ্ন। ১ নম্বৰ, মোৰ মাতৃমুখ দৰ্শন পাঠটিত আধাৰত লক্ষ্মীনাথ বেজবৰুৱাই সম্বলপুৰৰ পৰা গুৱাহাটীলৈ কৰা ৰেলযাত্ৰাৰ চমু বিৱৰণ আগবঢ়োৱা। উত্তৰ, কৰ্মসূত্ৰে উৰিষ্যাৰ সম্বলপুৰত থাকিবলৈ লোৱা সাহিত্যৰথী বেজবৰুৱাই কৰ্মব্যস্ততাৰ বাবে দীৰ্ঘদিন ধৰি মাতৃভূমি অসমলৈ আহিব পৰা নাছিল। অৱশেষত 1930 চনত 19 ছেপ্টেম্বৰত সম্বলপুৰৰ পৰা অসমলৈ বুলি যাত্ৰা আৰম্ভ কৰিছিল। সংগী আছিল সহধৰ্মিণী প্ৰজ্ঞা সুন্দৰী আৰু সৰোজী। বেংগল-নাগপুৰ ৰেলেৰে সম্বলপুৰৰ পৰা 2 ঘণ্টা যাত্ৰা কৰি তেওঁ জংছগড়া জংছনত নামে আৰু তাৰ পৰা কলিকতা অভিমুখী ৰেলত উঠে। তেওঁলোকে লগত খোৱা বস্তু নিয়া নাছিল, যাৰ বাবে তেওঁৰ পৰিয়ালটো ভোকে-লঘোণে যাব লগা হ'ল। 20 ছেপ্টেম্বৰৰ ৰাতি 8 মান বজাত তেওঁ কলিকতাত নামি এঠাইত এমুঠি খাই নিশাটোৰ বাবে জিৰণি ল'লে। কলিকতাৰ পৰা অসম অভিমুখী যাত্ৰাত আকৌ গাড়ীখনত অত্যাধিক যাত্ৰী উঠিও লেখকৰ পৰিয়ালত যথেষ্ট আহুকালত পেলালে। 21 ছেপ্টেম্বৰত লেখকৰ পৰিয়ালে শিয়ালদহ ষ্টেচনত এৰি 22 ছেপ্টেম্বৰত গুৱাহাটীত উপস্থিত হয়হি। 2 নম্বৰ প্ৰশ্ন, মোৰ মাতৃমুখ দৰ্শন পাঠটিত লেখকে উল্লেখ কৰা মহাদেৱৰ কৃষিকৰ্মৰ কাহিনীটো তোমাৰ নিজৰ ভাষাত লিখা। উত্তৰ, মহাদেৱে কাম-বন নকৰি ভাং ধতুৰা খাই ঘৰতে বহি থকা দেখি এদিন পাৰ্বতীয়ে ককৰ্থনা কৰিলে, ঘৰতে বৃষভটো আছে, ঘাঁহ-পানী খাই নথকাটো হৈছে, তাৰে হাল বাই খেতি-বাতি কৰি ধান এগালমান আৰ্জিব পাৰে বুলি ধিক্কাৰ দিলে। পাৰ্বতীৰ কথা শুনি মহাদেৱৰ বৰ বেজাৰ লাগিল। লগে লগেই ধান কৰিবলৈ যাবলৈ দৃঢ় সংকল্প ল'লে আৰু বৃষভৰ ওপৰত উঠি পথাৰলৈ গ'ল। কৃষিকৰ্ম আৰম্ভ হ'ল। কিছুদিনৰ ভিতৰতে খেতি কৰি গোটেইখন উভৈনদী কৰি পেলালে। খোৱা গুচিল। ঘৰলৈ আহিবলৈ এৰিলে। ইফালে হিতে বিপৰীতে হোৱাত পাৰ্বতী সমস্যাত পৰিল। গিৰীয়েকক ঘৰলৈ মাতি আনিবলৈ নন্দী-ভৃঙ্গীকে আদি কৰি জোৰে জোৰে মানুহ পঠিয়াবলৈ ধৰিলে। পিছে কামত নাহিল। এইবাৰ নাৰদক ৰিপুৱা ধৰিলে। নাৰদে মহাদেৱক ঘৰলৈ আহিবলৈ খাটনি ধৰিলে। কাৰো কথা নুশুনা মহাদেৱে নাৰদৰ খাটনিতো কাণ নকৰিলে।
অনেক ভাবি পাৰ্বতীয়ে এইবাৰ অসংখ্য মহ দাহ চেপেৰা সৃষ্টি কৰি মহাদেৱৰ অমানি কৰিবলৈ পঠাই দিলে। একো কামত নাহিল। অৱশেষত হাহা আৰু হুহু নামৰ দুটা মানসপুত্ৰ সৃষ্টি কৰি পঠিয়াই দিয়াত মহাদেৱৰ সমস্ত খেতি পুৰি ধ্বংস কৰিলে। ৩ নম্বৰ প্ৰশ্ন, হাহা হুহু কোন আছিল? এওঁলোকক কি কাৰণে সৃষ্টি কৰিছিল? লিখা। উত্তৰ, হাহা হুহু পাৰ্বতীৰ মানসপুত্ৰ আছিল। মহাদেৱে কাম বন নকৰি ভাং ধতুৰা খাই ঘৰতে বহি থকা দেখি এদিন পাৰ্বতীয়ে ককৰ্থনা কৰিলে, ঘৰতে বৃষভটো আছে, ঘাঁহ পানী খাই নোধোকাটো হৈছে। তাৰেই হাল বাই খেতি বাতি কৰি ধান এগালমান আৰ্জিব পাৰে বুলি ধিক্কাৰ দিলে। পাৰ্বতীৰ কথা শুনি মহাদেৱৰ বৰ বেজাৰ লাগিল। লগে লগেই খেতি কৰিবলৈ যাবলৈ দৃঢ় সংকল্প ল'লে আৰু বৃষভৰ ওপৰত উঠি পথাৰলৈ গ'ল। কৃষিকৰ্ম আৰম্ভ কৰিলে। কিছুদিনৰ ভিতৰতে খেতি কৰি গোটেইখন উভৈনদী কৰি পেলালে। খোৱা গুচিল, ঘৰলৈ আহিবলৈ এৰিলে। ইফালে হিতে বিপৰীতে হোৱাত পাৰ্বতী সমস্যাত পৰিল। গিৰিয়েকৰ ঘৰলৈ মাতি আনিবলৈ নন্দী ভৃংগীকে আদি কৰি জোৰে জোৰে মানুহ পঠিয়াবলৈ ধৰিলে। পিছে কামত নাহিল। এইবাৰ নাৰদক ৰিপুৱা ধৰিলে। নাৰদে মহাদেৱৰ ঘৰলৈ আহিবলৈ খাটনি ধৰিলে। কাৰো কথা নুশুনা মহাদেৱে নাৰদৰ খাটনিকো কাণ নকৰিলে। অনেক ভাবি পাৰ্বতীয়ে এইবাৰ অসংখ্য মহ দাহ চেপেৰা সৃষ্টি কৰি মহাদেৱৰ আমনি কৰিবলৈ পঠাই দিলে। একো কামত নাহিল। অৱশেষত হাহা আৰু হুহু নামৰ দুটা মানসপুত্ৰ সৃষ্টি কৰি পঠিয়াই দিয়াত মহাদেৱৰ সমস্ত খেতি কৰি ধ্বংস কৰিলে। ৪ নম্বৰ প্ৰশ্ন, ডিব্ৰুগড়ত গোটাচেৰেক কথাই মোক বৰ সন্তোষ দিছিল। ডিব্ৰুগড়ত কোনবোৰ কথাই বেজবৰুৱাক সন্তোষ দিছিল? বুজাই লিখা। উত্তৰ, দীৰ্ঘদিনৰ অন্তত মাতৃভূমিলৈ আহি বেজবৰুৱাই বহু পৰিৱৰ্তন দেখা পাইছিল। ডিব্ৰুগড়ৰ গোটাচেৰেক কথাই লেখকক বৰ আনন্দিত কৰিছিল। প্ৰথমে ডিব্ৰুগড়ৰ অসমীয়া তীৰ্থসকলৰ শিক্ষা দীক্ষা আৰু ৰাজহুৱা কথাদিত পুৰুষৰ সমকক্ষ হ'বলৈ আগবঢ়াইছিল। সভা সমিতি পতাত তেওঁলোকে আগৰণুৱা হৈ পৰিছিল। অথচ তেওঁলোকৰ স্ত্ৰীসুলভ গাম্ভীৰ্য আৰু কমনীয়তাৰ এচুলিমানো হ্ৰাস হ'বলৈ দিয়া নাছিল। সভাই সমিতিয়ে বক্তৃত্ব দিয়াৰ ক্ষেত্ৰত দুই এগৰাকী অনেক পুৰুষকো চেৰ পেলাইছিল। দ্বিতীয়তে ডিব্ৰুগড়ৰ ডেকাসকলৰ উদ্যমৰ ফলত সমৃদ্ধ হৈ পৰা ৰংগশালটো দেখিও লেখকে মনত সন্তোষ পাইছিল। থিয়েটাৰৰ বাবে অসমীয়া চিত্ৰবিদ ডেকাসকলে অঁকা ছবি এনে সুন্দৰ আছিল যে সেইবোৰ কলিকতাৰ নিপুণ চিত্ৰবিদ ডেকাসকলে অঁকা ছবিতকৈ কোনো গুণেও কম নাছিল। নাট্যকলাত ডিব্ৰুগড়ৰ সম্ভ্ৰান্ত ঘৰৰ ডেকাসকলে আশাতীত ভাৱে উন্নতি কৰিছিল। পেইণ্টিং আৰু ফটোগ্ৰাফীত মুক্তানাথ বৰদলৈয়ে কৃতিত্ব দেখুৱাইছিল। প্ৰভাত চন্দ্ৰ দাস আৰু জন ডিয়েকৰ অভিনয়ে কলিকতাৰ বিখ্যাত অভিনেতাতকৈ কোনো গুণে কম নাছিল। এইবোৰ কথাই লেখকৰ মনত বৰ সন্তোষ দিছিল। ৫ নম্বৰ প্ৰশ্ন, লক্ষ্মীনাথ বেজবৰুৱাৰ মতে বিদেশী নাটকৰ অসমীয়া অনুবাদ কেনে হোৱা উচিত? বুজাই লিখা। উত্তৰ, নাট মঞ্চায়নৰ ক্ষেত্ৰত মৌলিক নাটৰ অভিনয় সৰহ কৰিবলৈ পৰামৰ্শ দি বেজবৰুৱাই কৈছিল যে বিদেশী নাটক মঞ্চায়ন কৰাত তেওঁ বৰ সন্তোষ পালেও ঘোৰ বিৰোধী নহয়। অৱশ্য তেনে নাটকবোৰৰ অনুবাদ প্ৰকৃত অসমীয়া অনুবাদ হ'ব লাগে বুলি উল্লেখ কৰিছে। ভাল বিদেশী নাটকৰ উৎকৃষ্ট ভাৱ সম্পদেৰে অসমীয়া সাহিত্যৰ সৌন্দৰ্য বঢ়োৱাটো অতি শোভন কথা বুলি তেওঁ উল্লেখ কৰিছে। কিন্তু সেয়া কৰিবলৈ যাওঁতে বাৰী বঙলা অনুবাদ নকৰি আচল অসমীয়া অনুবাদ হোৱা উচিত বুলি তেওঁ পৰামৰ্শ দিছিল। ৬ নম্বৰ প্ৰশ্ন, পানী মে মিম পিয়াহী মোক শুনত শুনত লাগে হাঁহি এই পদফাকি কাৰ ৰচনা? বেজবৰুৱাই কি প্ৰসংগত ইয়াৰ অৱতাৰণা কৰিছে? বুজাই লিখা। উত্তৰ, এই পদফাকি মহাত্মা কবীৰে ৰচনা কৰিছিল। বেজবৰুৱাই ইয়াক উদ্ধৃত কৰি নিজৰ অৱস্থাৰ সৈতে তুলনা কৰিছে। পানীত থাকিও মাছ যিদৰে তৃষ্ণান্ত হৈ থাকে, ঠিক তেনেদৰে বিধিৰ বিপাকত পৰি বেজবৰুৱাৰ বহু বছৰ ধৰি নিজৰ মাতৃভূমি অসমলৈ উভতি আহিব পৰা নাছিল। মাতৃভূমিৰ প্ৰতি থকা গভীৰ স্নেহ আৰু আন্তৰিকতায়ো তেখেতক সাওপাতৰ দৰে নিৰ্বাচিত কৰ্মস্থলৰ জৰিয়তে আঁতৰাই ৰাখিছিল। বিধিৰ বিচিত্ৰ খেলত পানীৰ তলত থকা মানুহো যদি সাওপাতত পৰে, তেনে অৱস্থাত তেওঁ পিয়াহেৰে শুকাই মৰে। ঠিক সেইদৰে বেজবৰুৱাই মাতৃভূমিৰ সান্নিধ্যৰ অভাৱত
অন্তৰ্ভাগত বেদনাহত আছিল। এই অনুভৱৰে প্ৰেক্ষাপটত তেওঁ এই পদফাকি অৱতাৰণা কৰিছিল। 7 নম্বৰ প্ৰশ্ন, মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক পাঠটিত লেখকৰ অন্তৰৰ জাতিপ্ৰেম কিদৰে প্ৰকাশ পাইছে চমুকৈ আলোচনা কৰা। উত্তৰ, সাহিত্যৰ্থী লক্ষ্মীনাথ বেজবৰুৱা কৰ্মসূত্ৰে মাতৃভূমি অসমৰ বাহিৰত বিশেষকৈ কলিকতা আৰু সম্বলপুৰত আছিল। দীঘলীয়া 30-40 বছৰ কাৰ্যালয় ব্যৱস্থাৰ ফলত তেওঁ নিজ ভূমি অসমলৈ আহিব পৰা সক্ষম নাছিল। অৱশেষত 1930 খ্ৰীষ্টাব্দৰ 19 ছেপ্টেম্বৰত সম্বলপুৰৰ পৰা অসম অভিমুখী যাত্ৰা আৰম্ভ কৰে। পথত ৰেলৰ সুবিধা নথকাৰ লগতে পৰিয়ালসহ খাদ্যহীন অৱস্থাত ভোকাতুৰ বাবে তেওঁক যাত্ৰা কৰিবলগীয়া হৈছিল। তথাপি মাতৃভূমিৰ প্ৰেমত উদ্বুদ্ধ হৈ 22 ছেপ্টেম্বৰত অসমত পদাৰ্পণ কৰি তেওঁ মাতৃমুখ দৰ্শনত গভীৰ আনন্দ অনুভৱ কৰে। বেজবৰুৱা অসমলৈ উভতি আহি অসমীয়াৰ জাতিৰ গৰিমা, ঐতিহ্য আৰু প্ৰাকৃতিক সৌন্দৰ্যৰ প্ৰতি অনুভৱ কৰে। বিশেষকৈ ডিব্ৰুগড় চহৰৰ উন্নতি, তিৰোতাসকলৰ শিক্ষাগত অগ্ৰগতি আৰু ৰাজহুৱা জীৱনত অংশগ্ৰহণ দেখি তেওঁ আনন্দিত হয়। ডেকাসকলৰ নাট্যাচাৰ্য, সংগীত আৰু নাট্য প্ৰদৰ্শনৰ পৰিৱেশে তেওঁৰ মন উল্লসিত কৰে। ডিব্ৰুগড়ত শেক্সপিয়াৰৰ কমেডী অফ ইৰৰ অসমীয়া অনুবাদ ভ্ৰমৰংগ 1888 চনত নিভাঁজ উপস্থাপনত তেওঁ অশেষ গৌৰৱ অনুভৱ কৰে। এইদৰে মোৰ মাতৃমুখ দৰ্শন পাঠটিত বেজবৰুৱাৰ গভীৰ জাতিপ্ৰেম, আত্মীয়তা আৰু সাহিত্য প্ৰেমৰে পূৰ্ণ অন্তৰংগ অনুভৱবোৰ সুন্দৰভাৱে প্ৰকাশ পাইছে। 8 নম্বৰ প্ৰশ্ন, প্ৰবাসী লেখক লক্ষ্মীনাথ বেজবৰুৱাই কি কাৰণে সুদীৰ্ঘকাল জন্মস্থান অসমলৈ উভতিব পৰা নাছিল বুজাই লিখা। উত্তৰ, সাহিত্যৰ্থী লক্ষ্মীনাথ বেজবৰুৱা কৰ্মসূত্ৰ বহু বছৰ ধৰি নিজৰ মাতৃভূমি অসমৰ বাহিৰত আছিল। প্ৰথমতে তেওঁ কলিকতাত বন্ধু ভোলানাথ বৰুৱাৰ সৈতে কাঠৰ ব্যৱসায়ত লগ লাগে আৰু পিছত স্বতন্ত্ৰভাৱে তেওঁ ব্যৱসায় আগবঢ়ায়। কিন্তু প্ৰথম মহাযুদ্ধৰ প্ৰভাৱত সেই ব্যৱসায় লোকচানত পৰি যায়। পাছত 1916 চনত বেজবৰুৱাই কাঠৰ ব্যৱসায় কৰা ৱাৰ্ড কোম্পানীত চাকৰি গ্ৰহণ কৰে। প্ৰথমে তেওঁ কোম্পানীৰ কলিকতা কাৰ্যালয়ত এবছৰ কাম কৰে আৰু তাৰ পাছত কোম্পানীৰ উৰিষ্যাৰ সম্বলপুৰত থকা ফাৰ্মত মেনেজাৰ হিচাপে নিযুক্তি হয়। 1917 চনত ছেপ্টেম্বৰ মাহত তেওঁ সম্বলপুৰত দায়িত্ব গ্ৰহণ কৰে। অৱশেষত 1930 খ্ৰীষ্টাব্দত দুৰ্গা পূজাৰ বন্ধ উপলক্ষে ৰেল কোম্পানীৰ দিয়া বিশেষ যাত্ৰীৰ সুবিধা গ্ৰহণ কৰি বেজবৰুৱা 19 ছেপ্টেম্বৰত সম্বলপুৰৰ পৰা যাত্ৰা আৰম্ভ কৰে আৰু 22 ছেপ্টেম্বৰত তেওঁ গুৱাহাটীত উপস্থিত হৈ বহু বছৰ পাছত নিজৰ জন্মভূমি অসমলৈ উভতি আহিবলৈ সক্ষম হয়। 9 নম্বৰ প্ৰশ্ন, যথা নিযুক্ত হস্মি তথা কৰ্মী এই পদফাকি কোনে ক'ত কি প্ৰসংগত অৱতাৰণা কৰিছে বুজাই লিখা। উত্তৰ, যেতিয়া বেজবৰুৱাদেৱ গুৱাহাটী আহি পালে তেতিয়া তেওঁ কটন কলেজৰ ছাত্ৰসকলে তেওঁক আদৰিবলৈ এখন বিশেষ সভাৰ আয়োজন কৰিছিল আৰু তেওঁৰ উপস্থিতিত উষ্ম অভ্যৰ্থনা জ্ঞাপন কৰিছিল। ডেকা ছাত্ৰসকলৰ মনত আনন্দ আৰু উৎসাহেৰে এটি উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হৈছিল। তেতিয়া বেজবৰুৱা মেলেৰিয়াৰ জ্বৰলৈ আক্ৰান্ত আছিল। তথাপি কটন কলেজৰ ছাত্ৰসকলে সন্মান আৰু অনুৰোধ উপেক্ষা নকৰিবলৈ তেওঁ সভাত উপস্থিত থাকি আনন্দ অনুভৱ কৰিছিল। এই আন্তৰিকতা, স্নেহ আৰু সমাদৰৰ অনুভৱৰেই প্ৰেক্ষাপটত তেওঁ মোৰ মাতৃমুখ দৰ্শন নামৰ পাঠত মহাত্মা কবিৰৰ সেই বিখ্যাত পদফাকি অৱতাৰণা কৰিছে। ভিডিঅ'টি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু প্ৰথমবাৰৰ বাবে চেনেলটোত ভিজিট কৰিলে ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।